নমস্কাৰ জনাইছোঁ সকলোকে। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ভাবিছোঁ আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। গতিকে আহকচোন আজিৰ এই ব্লগটো আমি এতিয়া ৰাতিপুৱা 10টা বাজি গৈছে। মই সোনকালে শুই উঠি মেলি গা পা ধুই ঘৰৰ কাম বন কৰি আজৰি আৰু লগতে মৰমকো মুখ হাত ধুৱাই মেলি কিবা অকণমান খুৱাই ল'লোঁ। তাই বাৰু অকণমান শুইছিলে, এতিয়া আকৌ উঠিলে বাৰু। বাহিৰতে মা দেউতাৰ লগত আছে আৰু মই যাওঁ এতিয়া পাকঘৰলৈ ৰাতিপুৱাৰ আহাৰ বনাবলৈ। তো আহাৰ বনাই মেলি আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। ভাত পানী বনাই মেলি আজৰি হৈছিলোঁৱেই, মানে ভাত বনালোঁ, দালি অমিতা এনেকৈ বনালোঁ আৰু সৰু মাছ আছিলে তাকে ভাজিছিলোঁ। এতিয়া আকৌ বেপাৰীয়ে উলিয়ালেহি মাছ। মানুহজন শুই উঠি গৈছিলেহে, গৈ মাছ দেখিলেতো তেওঁ ৰ'ব নোৱাৰে, ল'বই আৰু যি মাছেই নহওক। আৰু যিজন বেপাৰীয়ে দি গৈছিলে সেইজনো তাৰমানে য'লে হ'লেও কেইটামান হ'লেও লৈ শেষত হ'লেও আমাৰ ঘৰত ওলাবহিয়ে আৰু জানেই যে আমাৰ ঘৰত ল'বই। কোনো নাথাকিলেও মাছকেইটা দি থৈ হ'লেও গুচি যায়, পালে লাগিলে পইচা পাছতে নিয়ক বাৰু। তো এতিয়া উলিয়ালেহি মাছ। এতিয়া মাছখিনি বাছি ল'লোঁ, বাছি মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু লগতে আৰু এটা বস্তু আছে, কি বনাই আছে আপোনাৰ এইফালে এইবোৰ মাছ লৈছিলে চাওক, বেপাৰীয়ে আনিছিলে। এইখিনি মই ভালদৰে ধুই পখালি বাছি কুচি এতিয়া ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াতে হালধি নিমখ সানি ল'ম, সানি ফ্ৰাই কৰিম। মাছখিনি মই দুভাগ কৰি ল'লোঁ, এইখিনি ৰাতিৰ বাবে ফ্ৰিজত ৰাখি দিম। এতিয়া এইখিনিয়ে হ'ব, এইখিনি মানে হালধি নিমখ সানি লৈছোঁ ভালদৰে মুঠিত। এতিয়া ভালদৰে টানকৈ ফ্ৰাই কৰি ল'ম। তাৰপাছত বনাম আৰু এটা বস্তু, এইটো কি ধৰিব পাৰিছেনে? এইটো মাছৰ পেটু। আপোনালোকে খায়নে বাৰু মাছৰ পেটু? খাবলৈ বাৰু তিতা হয়, হ'লেও এইটো তিতা মানুহে খাই ভাল পায়। মই ইমান ভাল নাপাওঁ বাৰু, কিন্তু মই এনেকৈ চাফ চিকুণ কৰি বাছি মেলি বনাই দি খুব ভাল পাওঁ, কাৰণ মানুহজনে খাই খুব ভাল পায়, বাকীসকলেও খায় বাৰু। এইখিনি ইয়াতে মই কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি ল'ম, কাটি তেলত ভাজিম। কেনেকৈ ভাজিম আপোনালোকক দেখাম বাৰু, চাই থাকিব আপোনালোকে। যদি চাই ভাল পায় তেনেহ'লে আপোনালোকেও এনেদৰে বনাই খাই চাব, ভাল লাগে। তিতা খোৱাসকলে খাব পাৰিব, খুব ভাল লাগিব খাই। ভাল পালে মই কেৰাহীটো গৰম কৰি তাত মিঠাতেল দি মিঠাতেলতে কমকৈ মাছকেইখিনি ফ্ৰাই কৰি লৈছোঁ। একেলগে গোটেইখিনি দি দিয়া নাই, কাৰণ লৰাওঁতে মেলোতে ভাজি যাব পাৰে। সেইকাৰণে এনেকৈ 4জনী বা 5জনীমানকৈ দি মই কম জুইত ফ্ৰাই কৰি লওঁ। ভাত পানী খাই মেলি আজৰি। এতিয়া মা মৰমক খুৱাই আছে, মানে মই মৰমক মাকে খুৱাবলৈ দিলোঁ। যিহেতু মই পোনে খাই বৈ এটাইছোঁ, এটাই বাচনখিনি উলিয়াই লৈছোঁ ধুবলৈ বুলি। আৰু আজি বহুত বাচন গোট খাই গ'ল, যিহেতু ঘৰত আলহী আছিলে, ভাত খোৱা আলহী। কালি বিয়া ঘৰলৈ যোৱা কথাটো আপোনালোকক কৈছোঁৱে বা দেখাইছোঁৱে। আজি মানে কালি আচলতে বিয়া নহয়, কালি তুলনি বিয়া যিহেতু, গতিকে কালি ৰাতি ৰখা আছিলে, মানে মূৰত তেল দিয়া। আজিহে আছে বিয়াখন আচলতে।
এনেকৈ ৰাতি বিয়লি তেনেকৈ মই মৰমক এৰি বাৰু বেলেগৰ ঘৰত হ'লে বিয়া খাবলৈ নাযাওঁ। কিন্তু বিয়াখন যিহেতু আমাৰ একেবাৰে ঘৰৰে, মানে মোৰ শহুৰদেউতাৰ বায়েকৰ ল'ৰাৰ ছোৱালী, মানে মোৰ মানুহজনৰ আপায়েক হৈছে, আপায়েক সম্পৰ্কীয় আপায়েকৰ নাতিনীয়েকৰ তুলনি বিয়া আছিলে। আৰু যিহেতু মা যাব নোৱাৰিলে, মানে তেওঁ অকণ ভৰি বিষ হৈ আছে, গতিকে বহুত টাইম ধৰি তেওঁ বহি থাকিব নোৱাৰে। সেয়ে ক'লে যে ছোৱালীজনী শুৱাই দিয়া, তাইৰ লগত মই ঘৰত থাকিম, তুমি গৈ আহা, নহ'লে কথাটো বেয়া হ'ব। সেইকাৰণে মা দেউতা ঘৰতে থাকিলে, মৰমক থৈ গ'লোঁ তেওঁলোকৰ লগত, মানুহজনে ময়ে গ'লোঁ। আৰু যিহেতু বিয়া খাই আহি পাওঁতে বহুত দেৰি হৈ গ'ল, ৰাতিপুৱা দুটামানেই বাজি গ'ল চাগে। কিন্তু আহি পাই শুওঁতে মেলোতে দেৰি হোৱাৰ কাৰণে ৰাতিপুৱা অকণমান উঠাটোও দেৰি হ'ল। আৰু সেইকাৰণে সদায় কৰা মানে কামখিনি কৰাটো অকণমান লেজি হৈছে, দেৰি হৈ গৈছে। এতিয়ালৈকে মৰমক গা ধুৱাবই পৰা নাই। তাইক ভাত খুৱাই মই বাচনখিনি ধুই লৈ তাইক গা চা ধুৱাই চাফ চিকুণ কৰি লওঁ। তাৰপাছতে আকৌ লগ পাই আছোঁ। আজি যিহেতু বিয়া আছে, বিয়া ঘৰলৈ নগ'লেও নহ'ব। ৰাতিপুৱাই অকণমান সময় মা গৈ আহিলেগৈ বাৰু। এতিয়া তাৰপাছতে যাব লাগিব মই। এতিয়া আজি ভাবিছোঁ মৰমক লৈ যাম, কাৰণ তাইক এদিনো নিয়া হোৱাই নাই। আগত এদিন খবৰ ল'বলৈ যাওঁতেও ময়ে গ'লোঁ, কালিও ময়ে গ'লোঁ, তাইক নিয়া নাই। চবেই তাইক চাবলৈ বিচাৰে, চবেই কয় তাইক লৈ যাবলৈ, কিন্তু কালি ৰাতি হোৱাৰ বাবে তাইক নিবলৈ অকণমান প্ৰব্লেম হ'ল। আজি যিহেতু দিনতে যাম বিয়া খাবলৈ, গতিকে তাইক লৈ যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও চাই থাকক কেনেকুৱা লাগে ভিডিঅ'টো শেষলৈকে, আৰু আশা কৰোঁ চাই ভাল পাব। আৰু এতিয়া ধুই লওঁ মই বাচনখিনি। আজি যিহেতু মানুহ ধেৰ আছিলে গাড়ী। পানীবোৰ ধুই মেলি থৈ আহিলোঁ। এতিয়া এইফালে ধুৱাই আছোঁ মৰমক গা। আহি আছোঁ ৰ'দত খোজকাঢ়ি বিয়া খাবলৈ। মৰমক বাইদেৱে লৈ গৈছে অলপ আগত। মই লগতে আহি আছিলোঁ বাৰু, মোবাইলটো থাকি আহিলে, সেইকাৰণে আনিবলৈ বুলি উভতি গৈছিলোঁ। গলত বাইদেৱে অকণমান আগবাঢ়ি দিলে চাদনলৈ। ইমান ৰ'দ দেখিছেনে? এই ৰ'দৰ কাৰণে ইমান দেৰিলৈকে অহা নাছিলোঁ। এতিয়া আকৌ ৰ'দেই পালোহি, হ'লেও বিয়া ঘৰলৈ গৈ দেখাই আছোঁ। এয়া আহি লগ পাই গ'লোহি। এয়া এইফালে বিয়া ঘৰলৈ ওলাই চাগে 2 ঘৰমান পাৰ হৈ আহিছিলে নেকি। মৰম শুলে, ইজনী শুই আহিছে পূৰা। বিয়া ঘৰলৈ বাৰু বেছি দূৰ নাই, অকণমান তাতে ৰ'দতে খোজকাঢ়ি আহি আছোঁ। পামহি এতিয়া। তাৰপাছত কিমান পাৰোঁ দেখাব ক'ব নোৱাৰিছোঁ বাৰু, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে তেতিয়াহ'লে এতিয়া।